প্ৰথমতে মই মোৰ চেনেল আছামিজ গাৰ্ললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এইটো প্ৰফেশ্যনত একেবাৰে নিউ। আপোনালোকৰ ওচৰলৈ মই সাহস গোটাই অকণমান এটা ষ্টেপ মোৰ লাইফত আগবাঢ়ি কিনে আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটা লৈ আহিছোঁ, য'ত আপোনালোকক মই ছয়টা এফৰ্ডেবল লিপষ্টিকৰ বিষয়ে জনাইছোঁ। কাৰণ লিপষ্টিক হৈছে মেকআপৰ খুবেই এচেঞ্চিয়েল এটা বস্তু, যিটো আমি সকলোৱে লিপষ্টিকটো সকলোৱে লগাওঁ। বেলেগ মেকআপ কৰোঁ নকৰোঁ, ফাউণ্ডেশ্যন নলগাব, হাইলাইটাৰ নলগাব পাৰোঁ, কিন্তু লিপষ্টিক আৰু কাজল সেই দুটা বস্তু আমি আমাৰ ইনহেঞ্চ কৰিবৰ কাৰণে, আমাৰ বিউটি, আমাৰ সৌন্দৰ্যটোক ফুটি উঠাবৰ কাৰণে লগাওঁ। কম বেছি পৰিমাণে আমি প্ৰায় সকলো নাৰীয়ে লগাওঁ। কিছুমানে ভাল নাপাব পাৰে লগাই, কিন্তু মই পাৰ্চনেলি মই খুবেই ভাল পাওঁ। লিপষ্টিক বুলি নহয়, মই মেকআপ লগাই খুব ভাল পাওঁ। গতিকে ইয়াত মই 6টা বিভিন্ন ধৰণৰ লিপষ্টিক আপোনালোকক ইয়াৰ অকণমান আগত দেখাইছোঁ। গতিকে এই লিপষ্টিককেইটা খুবেই এফৰ্ডেবল হয় আৰু আমি খুব সহজতে nykaa.com, আমাজন বা আমাৰ যিকোনো ওচৰত ড্ৰাগ ষ্ট'ৰ, মানে যিকোনো লোকেল ষ্ট'ৰৰ পৰা আমি কিনিব পাৰোঁ। আৰু এইবিলাকৰ প্ৰাইচো মিনিমাম মানে এফৰ্ডেবল হয়। আমি সহজতে এইবিলাক বস্তু বজাৰত পাওঁ, কম দামতে পাওঁ। একেবাৰে কম দামী লিপষ্টিক লগোৱাটো খুব বেয়া, কাৰণ আমাৰ উঠবিলাক কম দামী লিপষ্টিকত থকা কেমিকেলে হাৰ্ম কৰে। গতিকে এটলিষ্ট এটা ব্ৰেণ্ডৰ হ'লে, নামী দামী ব্ৰেণ্ডৰ হ'লে সেইটো বস্তু লগোৱাটো আমাৰ কাৰণে ছেফ হয়। লগোৱাৰ টাইমতো একো নহয়, কিন্তু এটা এজত বা এটা ষ্টেজত গৈ আমাৰ কি হ'ব, এই বস্তুটোৱে আমাক ক্ষতি সাধন কৰিব। গতিকে প্ৰথমতে মই আপোনালোকক যিটো নাইকাৰ লিপষ্টিক আছে, এইটো লিপষ্টিক মই লগাওঁ। এইটো নিউড হয়, নিউড কালাৰ আমাক সকলোৰে কিছু ক্ষেত্ৰত মই লিপষ্টিকটো আপোনালোকক স্মচ কৰি দেখাইছোঁ। কেমেৰাত আহিছেনে নাই বা ফ'কাছ। এইটো লিপষ্টিকৰ কালাৰ হয়, এইটো খুবেই ভাল হয়। মই ওঠত লগোৱা নাই, কিন্তু এইটো লিপষ্টিক মানে ফেয়াৰ স্কিন বুলি কথা নাই, অলপ ডাস্কি স্কিনৰ মানুহেও লগাব পাৰে। নেক্সট আহিব আমাৰ এইটো মেবলিনৰ হয়। এইটোৰ প্ৰাইচ মই ছেটটোতো সেইদিনাখন আপোনালোকক কৈ দিছিলোঁ 680 মেছমেৰাইজিং মেজেণ্টা। এইটো এৰাউণ্ড 499 বা 450 মানত আহিব। এইটো মই স্মুচ কৰি দেখাইছোঁ। This is the color. This one. তাৰপিছত আহিব আমাৰ যিটো ৱেট এণ্ড ৱাইল্ড ব্ৰেণ্ডৰ হয়। ৱেট এণ্ড ৱাইল্ড ব্ৰেণ্ডৰ লিপষ্টিকটোৰ দাম, এইটোৰ ছেটটোতো মই কৈছিলোঁ সেইদিনাখন, E926B। ইয়াৰ প্ৰাইচটো হৈছে 499। গতিকে ইয়াৰো মই স্মুচটো কৰি দিছোঁ। কালাৰটো খুব ধুনীয়া এটা কালাৰ হয়, অলপ পাৰ্পলিছ পিংকিছ কালাৰত আহি যায়। খুব ধুনীয়া, লগালে খুব ধুনীয়া দেখিব। দেখিছে নহয় এইটো কালাৰ, ধুনীয়া, মানে কেমেৰাত অকণমান পিংকিছ দেখাইছে, বাট অকণমান পাৰ্পলিছ কালাৰৰ হয় আৰু খুবেই ধুনীয়া হয় লগালে। দ্য থাৰ্ড ওৱান ইজ যিটো লেকমি লিপষ্টিক আছে। এইটোতো সকলো লোকেল ষ্ট'ৰতে আমাৰ এভেইলেবল হয়। এইটোৰ ছেট হৈছে 12। এইটোৰ ছেটটো হৈছে 12। তো মই এইটো ৰেড কালাৰত আছে। এইটো মই আপোনালোকক স্মচ কৰি দেখাইছোঁ। দিছ ইজ অৰেঞ্জি ৰেড টাইপৰ হয়, অলপমান অৰেঞ্জি ৰেড টাইপৰ হ'লে ইজিলি আপোনালোকে ইয়াক যিকোনো পাৰ্টিত মানে লগাব পাৰে। মই এখন ফেঞ্চিৰ লোকেল ষ্ট'ৰৰ পৰা কিনিছিলোঁ। এইটো লিপষ্টিকে মোক বিয়াৰ পিছত বহুত কামত দিছে, কাৰণ মই যিকোনো ডেইলি বেচিছত বা যিকোনো ক'ৰবাত গ'লে মই এইটোৱে ইউজ কৰোঁ। বিকজ ইয়াৰ ৰেড কালাৰ আৰু মেট, মানে ক্ৰিমি মেট হয়। গতিকে এইটো মেটো হৈ নাযায় আৰু ক্ৰিমি একদম টেক্সচাৰটো নহয়, গতিকে গুচি নাযায় সহজতে। গতিকে মই ইয়াক ডেইলি বেচিছত ইউজ কৰোঁ আৰু ইউজ কৰি মোৰ খুবেই ভাল লাগিছে। This is the color. This is pure red color.
নেক্সট আহিলে আমাৰ আকৌ মেবিলিন ব্ৰেণ্ড, আৰু মেবিলিন ব্ৰেণ্ডটো মোৰ খুবেই ফেভৰেট হয়। তাৰ বহুত প্ৰডাক্ট মোৰ ওচৰত আছে, পিছৰ পৰ্যায়ত মই আপোনালোকক লগত সেইটো বস্তু শ্বেয়াৰ কৰিম। কিন্তু জাষ্ট আজিৰ কাৰণে মই মেবিলিনৰ এইটো ছুপাৰ ষ্টে মেট পিংক সেইটো দেখুৱাব বিচাৰিছোঁ। এইটোৰ দামো এৰাউণ্ড 600, বাট আপোনালোকে অফাৰত আৰামত 500ৰ ভিতৰত নাইকা.com বা আমাজনত পাই যাব। এতিয়া জাগা নাই মোৰ, গতিকে এইটো কালাৰ খুব ধুনীয়া কালাৰ, এইটো কালাৰ খুব ধুনীয়া। গতিকে সখীসকল, আপোনালোকে এই বস্তুবোৰ সহজতে লিপষ্টিকবিলাক কিনি খুব সহজতে আপোনালোকে আপোনালোকৰ সৌন্দৰ্যৰ বৃদ্ধি কৰিব পাৰে। গতিকে মই ভিডিঅ'টো আজিলৈকে বেছি লম্বা নকৰোঁ, আৰু মোৰ ইন্ট্ৰডাকশ্যন মই পিছত দিম, কিন্তু আজিৰ কাৰণে মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব যদি ভাল লাগিছে, ভাল নালাগিলে কৰিব নালাগে বাৰু, আৰু ধুনীয়াকৈ এটা কমেণ্ট দিব। যদি আপোনালোকে এই গিফ্টৰ ভিডিঅ'ত কোনোবাটো লিপষ্টিক ইউজ কৰে আৰু ভাল পাইছে, তেনেহ'লে প্লিজ 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 মোক কমেণ্ট বক্সত জনাব। মই পিছলৈ আকৌ ভাল লিপষ্টিকৰ কালেকশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিম। ধন্যবাদ।